কাতি মাহৰ পূৰ্ণিমাৰ দিনা শ্ৰীকৃষ্ণৰ ৰাসলীলা কৰিছিলে। সেই ৰাসলীলা উপলক্ষে আমাৰ দক্ষিণ কামৰূপৰ ৰামপুৰত তেওঁলোকৰ 85তম ৰাস মহোৎসৱটি পালন কৰিছে। 13 দিনীয়া কাৰ্যসূচীৰে 7 নৱেম্বৰৰ পৰা তেওঁলোকৰ কাৰ্যসূচী আৰম্ভ হৈছে 19 নৱেম্বৰলৈকে। এয়া ৰামপুৰৰ ৰাসৰ তৰুণটি আপোনালোক দেখুৱাই যাম। ৰাসলীলাখন অলপ ভিতৰলৈ যাম। ত্ৰিছ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আপোনালোকে আহিব, ৰাস চাব, ধুনীয়াকৈ ৰাস চাব পাৰিব। 13 দিনীয়া কাৰ্যসূচী এওঁলোকৰ। ৰাসৰ ভিতৰলৈ আহি আছোঁ, মই অকলে আছোঁ। ভিতৰলৈ সোমাই আহিলোঁ। আহি সেই ৰাসৰ মুখ্য তৰণ পালোঁ। ৰামপুৰ ৰাস মহোৎসৱৰ মুখ্য তৰণটো এইটো সাপ, শ্ৰীকৃষ্ণ, গুহা বনাইছে। ভিতৰলৈ সোমাই গৈছোঁ, গুহাৰ ভিতৰত সোমাইছোঁ। এটা প্ৰকাণ্ড গুহাৰ ভিতৰত সোমাইছোঁ ৰাস চাবলৈ। ৰাসথলী বা প্ৰথমতে আছে জয় জগন্নাথ, তাৰপিছত ক্ৰমান্বয়ে দৈৱকীৰ বিবাহ, আকাশবাণী, কৃষ্ণ জন্ম, যমুনাৰ তীৰ, নন্দ উৎসৱ, মানে কৃষ্ণ জন্ম পালে। কৃষ্ণৰ গোটেই বৰ্ণনা আছে, কৃষ্ণ জন্মৰ পৰা কৃষ্ণৰ ৰাসলীলা কৰি একেবাৰে শ্ৰীকৃষ্ণ বধলৈকে। এইটো তেওঁলোকৰ এটা তৰুণ বনাইছে, ধুনীয়াকৈ সজাইছে। চেল্ফি পইণ্টো বনাইছে, আপোনাৰ আহিলে ফটো উঠিব পাৰিব। ইয়াতে চেল্ফি পইণ্ট এটা বনাইছে, ধুনীয়া চেল্ফি পইণ্ট সজাইছে। চেল্ফি পইণ্ট সজাইছে ধুনীয়াকৈ। এফালৰ পৰা হৈ যাব পাৰিব। ৰাসৰ মূল তৰণ এইটো। অপূৰ্বত মৃত্তিকা ভৱন, উৰাল বন্ধন, গুৰু প্ৰিয়ত কৃষ্ণ, জমাল যোদ্ধা, মথুৰা গমন, ইয়াতে সাংস্কৃতিক সন্ধিয়া হয়, সাংস্কৃতিক মঞ্চ এখন।
গোপিনী হৰণ গোপিনীৰ বস্ত্ৰ হৰণ ফাকুৱা উৎসৱ শ্ৰীকৃষ্ণৰ গোটেই লীলাবোৰ দেখাইছে আৰু ৰাসলীলা কুচি চন্দন কংসবধ নৌকাবিলাক মেইন গেটৰ ক্ষেত্ৰ মানে মুঠৰ ওপৰত ক'বলৈ গ'লে যিটো মৃত্তিকা মানে মাটিৰে এইটো বনাই মাটিৰ শিল্প ধুনীয়াকৈ বনাইছে সজাইছে শ্ৰীকৃষ্ণৰ প্ৰেম বন্ধন কালীৰূপী কৃষ্ণ শেষত শ্ৰীকৃষ্ণৰ মৃত্যু দেখাইছে এইখিনিতে ৰাস শেষ হয় আৰু ইয়াৰ পৰা আপোনালোকে মীনা বজাৰ আছে মিঠাই কিনিব পাৰে মিঠাই আছে পপকৰ্ণ আছে এইপিনে মীনা বজাৰ আপোনালোকে যদি আনন্দ কৰিব বিচাৰে খেলা ধৰা মীনা বজাৰ আছে অলপ মীনা বজাৰত যাওঁ মীনা বজাৰ মানে খাৱাৰ বজাৰ ইয়াতে এনজয় কৰিব ফূৰ্তি কৰিব পাৰে ইয়াতে মীনা বজাৰত খেলি এইটো পালো মীনা বজাৰ খেলি এইটো 40 টকা খেলিলো এইটো পালো মীনা বজাৰত মই ৰাস চালো আপোনালোকে আহিব